ওলাইছোঁ। লাইট 4টা লাগে বাইদেউগৰাকীক লৈ লৈছোঁ। এতিয়া গৈ দি লওঁ, তাৰপিছত দেখা যাওক ক'ত যাওঁ। আমি এতিয়া ফাইনেলি একদম এঘণ্টামান ৱেইট কৰাৰ পিছত আহি পাইছে। এতিয়া হেৰি লওঁ, গ্ৰুপৰ কাৰণে টি চাৰ্ট লওঁ। এইকেইটাই পচন্দ কৰিছোঁ। এতিয়া লৈ ল'ব লাগিব। এতিয়া লৈ ল, উলিয়াই ল। আমি চুজ কৰিছোঁ এইটো কালাৰ বিকজ ইটছ গো গ্ৰীণ। গ্ৰীণ মানে চবেই জানে আমাৰ উদ্দেশ্যত লৈ পেলাই চাগে ভাবোঁ এনেকুৱা মেটচ কৰিব। বহুত কালাৰ চালোঁ বাট এইটোৱে পচন্দ হৈছে। দুৱাৰাই কৈছে যে তাৰ উদ্দেশ্যৰ লগত এইটো মানে এখন মেটচ কৰিব। চ' গো গ্ৰীণ, গো গ্ৰীণ। বাকীখিনি আহি আছে, চাই থাকিব। ইমান দেৰি বিচাৰি ফাইনেলি ডান। দুৱাৰাই বিচাৰিলে, দুৱাৰাই ল'লে। কমচে কম হেৰি এৰাউণ্ড 25 মান আছে আমাৰ মেম্বাৰ্ছ। চবৰ কাৰণে এটা এটা লৈছোঁ। চ' যেতিয়া ফাইনেলি হৈ যাব তেতিয়ালৈকে আপোনালোকে দেখি যাব বুলি ভাবিছোঁ, দেখা পাব। টিল দে ষ্টে টিউন। স্ক্ৰীন পেইণ্টিং কৰিবলৈ দিছোঁ। স্পৰ্টিঙৰ বজাৰ চজাৰ কৰি হৈ গ'ল। এতিয়া গাঁও ঘৰৰ পৰা আহোঁগৈ। চাই থাকক গাঁও ঘৰটো কেনেকুৱা আমাৰ। গাঁও ৰাস্তা সোমালোহি। এইখন হৈছে মুকলি বজাৰ, শুকুৰবাৰ বজাৰ। এইটো হৈছে ডাকঘৰ। এইখন শুকুৰবাৰ বজাৰ। ইয়াত শুকুৰবাৰে মুকলি বজাৰ বহে। ৰাস্তাটো অকণমান বেয়া আছে। পাই গ'লোহি ইয়াৰ পৰা বনাই কি কৰি আছে হয়, কি কৰি আছে? হা, মাছ বেছি আছে। অঁ, বেছি আছে। পালোহি। আহিলোঁ। অহাৰ পিছত নিচা পথাৰৰ পৰা আহি পাইছে। নিচা মানে মা ককায়েক আহি পাইছেহি। এইজন কেনেকুৱা খবৰ, ভালনে আপোনাৰ? এই পথাৰৰ পৰা আহি পাইছোঁ, বৰ গৰম। অঁ, আহি বহিছোঁহি। অঁ, গৰমতে অকণমান ঠাণ্ডা লৈছোঁ আৰু। এতিয়া আপোনাৰ কি বুলি কয়, আনকালে হোৱা আনি চপত টপত অকণমান খাব পাৰিলেহেঁতেন। চবত খাবলৈ মোৰ বাৰীত টেঙাই নাই। অঁ, এতিয়া টেঙাও যিকেইটা লাগিছে গোল নেমু বৰ ডাঙৰ ডাঙৰ, কিন্তু ৰস নোলায়। বৰ টান। আপুনি কিন্তু চাৰ্টটো কিন্তু বৰ বেলেগ ষ্টাইলত পিন্ধিছে আপুনি। অঁ, চাৰ্টটো মোৰ বেয়া নহয়। চাৰ্টটো মই আগৰ এই ডিফেন্সত থকা চাৰ্ট আছিলে নহয়। আচলতে ডিফেন্সত মই নাই থকা, সেইটো কিনি আনি পিন্ধিছোঁ আৰু। এতিয়া আচলতে আগতে যিমানখিনি মানুহে আমি সৰু পৰাই থকা নিচাক চিনি পায়, মানে মুছাল বুলি ক'লে চিনি পায়। মুচটো একদম পুৰা টাও মাৰি থাকে। এতিয়াও দেখিছে নাই, ইমান বয়সৰ পিছতো মুচটো পুৰা এবাৰ মুচটো হয় মিলাই দিয়ক, দেখাই দিয়ক টাও মাৰি পিনি। মুছাল বুলি ক'লে চবেই চিনি পায় গাঁওখনত। এই মুছালৰ ঘৰলৈ বুলি ক'লে গম পাই যায় তেওঁ ঘৰলৈ। বহিলে আহিলে মানুহে সুধিলে মুছালৰ ঘৰ কোনটো বুলি ক'লে মোকে কয় আৰু মুছাল ময়ে। এতিয়া এই মুছালৰ এতিয়া অকণমান কম বেছ হৈছে আৰু বয়স হৈছে। এতিয়া আপাই ভাত বনাইছে আৰু পথাৰৰ পৰা আহি পাইছেহি। নিচাই ভাত খাবলৈ ৰৈ আছে। এতিয়া আকৌ পঠালে হয় না, তাৰপিছত পঠালে ঠাণ্ডা সময়ত আকৌ এপাক মাৰিব লাগিব, নহ'লে খাবলৈ ক'বা হ'ব। খাবলৈ ক'বা হ'ব। আমাৰ সেইটোৱে কাম আৰু কৰি মেলি খাবই লাগিব তেনেকৈ আৰু। চবৰে কৰ্ম একে কৰি থাকিব লাগিব। ইয়াতে আহিলোঁ। তাৰপিছত আমাৰ যোনটো বা ভাগৰ ল'ৰা, সিও আহি ইয়াতে আছে। আমাৰ ঘৰৰ ওচৰতে টাউনত। হয়, সি ইয়াক দেখিব প্ৰায় ছ'চিয়েল কাম বহুতত লাগি থাকে আৰু ই গাঁৱলৈ প্ৰায় আহি থাকে। গাঁৱত আহি কেনেকুৱা পাওঁ তই সদায় আহি থাকো যে? বহুত ভাল লাগে গাঁৱলীয়া পৰিৱেশটো। পুৰা একদম আপোন লাগে। আৰু নগৰত থাকিলেতো পাহৰিয়ে থকা হয় গাঁওখন কেনেকুৱা। সেইটো কাৰণে বাৰে বাৰে আহি থাকোঁ আৰু। এতিয়া তাৰমানে মাছ ভাত খাই যাবি আৰু? মাছ ভাত খাই যাম। মাছ বনাই আছে। এই জুইশালখন দেখিছা নাই? এখন মানে আগৰ পুৰণা মানুহ চবৰ ঘৰতে থাকে এইখন জুইশাল। আৰু জুই দিয়া মাছ ফ্ৰাই কৰি আছে।
এইখন দেখিবলৈ মানে বহুত আপুৰুগীয়া হৈ গৈছে জুইশাল আজিকালি। জুইশাল নাইকিয়া হৈ গৈছে আজিকালি। ফাইনেলি ভাত হৈ গ'ল, এতিয়া ভাত খাবলৈ লৈছোঁ। ভাত হৈ গ'ল, ভাত মাছ টেঙা আচাৰ এয়া কিবা জোল এটা বনাইছে আৰু পূৰা মজা টেষ্টি হ'ব চাগে। খাই দিওঁ, মজা টেষ্ট, খাই লওঁ। এতিয়া ওচৰতে মামাৰ ঘৰ আছে, মামাৰ ঘৰলৈ গৈ আছোঁ। এইটো কথা আছে গাঁৱৰ পৰিৱেশ, হাবি জংঘল, নামঘৰ, কৃষ্ণ এই নামঘৰ আমাৰ গাঁৱৰ নামঘৰ। এইফালে মামাৰ ঘৰ আছে। এতিয়া মামাৰ ঘৰত সোমামগৈ। ৰাস্তাতে শিলিখাও পৰি আছে, শিলিখা এটাকে খাই লওঁ। এইবিলাক পাবলৈ দিগদাৰো ফ্ৰেছ বস্তু। সেইটো মামাৰ ঘৰটো বনাই আছে আচলতে। তেওঁক পালেহে নেকি আপোনালোকে? ক'ত সোমাই আছে তহঁতি? চাওঁ গোটেইকেইটা। এইবোৰ গাঁৱলীয়া বাথৰুম বনাই আছে, পূৰা বাঁহৰ বাথৰুম। এইখিনি বস্তু এটা আনিবলৈ আহিছিলোঁ, দেখিছে সেইটো। এইবোৰ কি হয় ৰাইজসকল চিনি পাইছেনে? যদি চিনি পাইছে কমেণ্ট কৰি কওক। নিচা পচলা এটা আনিবলৈ গৈছিলোঁ, পচলাই মানে ইমান দুটুকা পালে। নালাগে নালাগে, পচলা দুটুকা নালাগে। ফাইনেলি ঘৰলৈ আহি আছোঁ। এতিয়া ঘৰ পামগৈ, অলপ দেৰি পিছত ঘৰ পামগৈ। আৰু কেনেকুৱা লাগিলে আজি ভিডিঅ'টো চাই পিনি কমেণ্ট কৰিব। আৰু সেইটো বস্তু কি তাকে যদি জানে, এই লাডুটো কি হয় সেইটো যদি জানে, চিনি পায় যদি কমেণ্ট কৰক আৰু অৱজ্ঞা কৰক নেক্সট ভিডিঅ'টোত।